নমস্কাৰ সমূহ ভিউৱাৰ্ছলৈ মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে নাৰী শক্তি কবিতাটোক খুবেই আঁকোৱালি লোৱাৰ বাবে। আজি মই যি বিষয়ত এটি কবিতা আবৃত্তি কৰিবলৈ গৈ আছোঁ সেই বিষয়টো খুবেই ভাবিবলগীয়া, কাৰণ আমি যিজন ব্যক্তি আমাৰ জীৱনত সদায় থাকে কিন্তু আমি তেওঁৰ অস্তিত্বক আমি স্বীকাৰ কৰিব নিবিচাৰোঁ, বা স্বীকাৰ কৰিলেও আমি তেওঁৰ বিষয়ে প্ৰশংসা কৰিবলৈ আমি বেয়া পাওঁ বা আমি প্ৰশংসা নকৰোঁ। সেয়েহে মই ভাবি লৈছোঁ যে আজি আমি তেওঁৰ বিষয়ে এটি কবিতা আমি আবৃত্তি কৰিম। আজিৰ কবিতাটোৰ শিৰোনাম হ'ল দেউতাৰ সূত্ৰ। দেউতা তিনিটি বৰ্ণৰ এটা শব্দ, যি শব্দই ভিন্ন কাৰণত স্তব্ধ হৈ কাৰোবাৰ অভাৱ পূৰ কৰি হাঁহি বিৰিঙাবলৈ অহৰহ চেষ্টা কৰি থাকে। দেউতা যিয়ে নিজৰ চিঙা চেণ্ডেল আৰু ফটা গেঞ্জিৰে নিজৰ শৰীৰ ঢাকিবলগীয়া হৈছে, যাতে পৰিয়ালৰ কোনো সদস্যই যেন ভোকে কটাব নালাগে। দেউতা যিয়ে আৰ্থিক নাটনিকো প্ৰত্যাহ্বান স্বৰূপে লৈ আপোন প্ৰজাটো জহি খহি যোৱাৰ পৰা বিৰত ৰাখে, যিয়ে নিজৰ সপোনক জলাঞ্জলি দি সন্তানৰ সপোন পূৰোৱাৰ দিশে অগ্ৰসৰ হয়। দেউতা যিয়ে তিনিটা সংখ্যাৰ দিন উপাৰ্জনেৰে পুত্ৰৰ ছটা সংখ্যাৰ দুচকীয়া বাহন কিনি দি নিজে এসাঁজ কম খাই দিন কটোৱাৰ সামৰ্থ্য ৰাখে। দেউতা যি আমাৰ পৰিচয়, যাৰ সাহসেই আমাৰ শক্তি, যাৰ উপদেশেই জীৱনৰ বৈশিষ্ট্য, যাৰ আদৰ্শই জীৱনৰ মূল মন্ত্ৰ। দেউতা যাৰ কান্ধত উঠি আমি জগত জিনিলোঁ, যাৰ চাইকেলত উঠি আমি ক ফলা শিকিলোঁ, যাৰ ধমকত আমি আখৰ লিখিব শিকিলোঁ, যাৰ আদেশত আমি ৰাতিপুৱা বিচনা এৰিলোঁ। সেই দেউতাৰ মূল্য আমি বাৰু কিমান দিছোঁ? ইউটিউব, ফেচবুক, হোৱাটছএপ, টুইটাৰ চবেই ব্যৱহাৰ কৰিছোঁ, কিন্তু সৃষ্টিকৰ্তাৰ নাম জনাৰ হাবিয়াস আমি কোনে কৰিছোঁ? দেউতাৰ কথা আমি কোনে ভাবিছোঁ? দোকানৰ চিপছৰ পেকেটটোৰ চিপছবোৰ আমি ঠিকেই খাইছোঁ, কিন্তু পেকেটটোৰ কথা আমি কোনে চিন্তা কৰিছোঁ? খঙত ভাত নাখাওঁ যা বুলি ক'বলৈ আমি ঠিকেই শিকিছোঁ, কিন্তু সেই খেতিয়কজনৰ কষ্টৰ কথা আমি কোনেনো ভাবিছোঁ? বাছখনত উঠি ঠিকেই ঘৰলৈ উভতি আহিলোঁ, কিন্তু সেই গাড়ীখনৰ ড্ৰাইভাৰজনক আমি কোনে ধন্যবাদ জনাইছোঁ? দেউতা এটি কেৱল শব্দ নহয়, ই এক প্ৰেৰণা। দেউতা এটি কেৱল দায়িত্ব নহয়, ই এক সান্তনা। দেউতা এটি কেৱল ব্যক্তি নহয়, ই এক ভাৱনা, কল্পনা, ভৰসা, অস্তিত্ব, সপোন, পৰিচয়, আদৰ্শ, পথ প্ৰদৰ্শক, শিক্ষক, ভগৱান, শক্তি, জীৱন আৰু আমাৰ ৰাজহাৰ স্বৰূপ। দেউতা এটি কেৱল শব্দ নহয়, দেউতা মোৰ পৰিচয় আৰু মোৰ আপুৰুগীয়া সম্পদ। ধন্যবাদ। যিসকল ব্যক্তিয়ে মোৰ কবিতা শুনি ভাল পায় তেওঁলোকক মই অনুৰোধ জনাইছোঁ যেন আপোনালোকে এই কবিতাটো আনকো শুনায়, লগতে যেন মোৰ চেনেলটো আছে সেই চেনেলটো যেন ছাবস্ক্ৰাইব কৰাই দিয়ে। এইখিনি মোৰ আপোনালোকৰ ওপৰত আশা থাকিল। আগন্তুক দিনত আপোনালোক যেন সুখে থাকে, সন্তোষে থাকে, এই কামনাৰেই আজিৰ এই কবিতাটো মই ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ দিনবোৰ শুভ হওক।